বল প্লুটু, আজি আমি ঢেৰ মাছ ধৰিম। নাৱত উঠি ল। প্লুটু, নাৱৰ বৰ কাষলৈ নাযাবি তই। ইয়া, চাই থাক এতিয়া মই কেনেকৈ মাছ ধৰিম। আৰে এইটো কি? এইটো এটা চৰাই দেখোন, বৰ ধুনীয়া চৰাই দেই। মই ইয়াৰ লগত খেলিব পাৰিম। আৰে ই ওচৰলৈ গৈ আছে। আৰে কি কৰিছ তই? কি কৰিছ? ৰখ। হুলস্থুল নকৰি প্লুটু, মনে মনে থাক। তোক কিমান বাৰ কৈছোঁ, যা ইয়াত গৈ বহি থাক। হুলস্থুল নকৰি বুলি কৈ আছোঁ। আৰে ই আকৌ আহি গ'ল। আকৌ আহি গ'লি নহয় নে? তোক এদিন এৰিছোঁ মই। ক'ত যাবি হা? ক'ত যাবি তই? বুলি কৈছোঁ। চালা কচ হয়, তই টোপবোৰ খাবলৈ দিছ মোৰ। তই টোপবোৰ খাই শেষ কৰিছ হা? যা। এইবাৰ পালেহে একা ভালকে। আৰে তাৰ দেখোন পোৱালি আছে, 3টা পোৱালি। ই মাছৰ টোপ খুৱাই আছে। মাছ নাখায় সিহঁতে। ৰ'বা, মই কিবা এটা কৰিব লাগিব। আইডিয়া। এয়া লোৱা, ইয়াকে খোৱা তোমালোকে। লাগিলে আৰু আনি দিম মই। চাওঁ, খাইছে সিহঁতে। ঠিকে আছে। অজানিতে মই ভুল বুজিছিলোঁ। আচলতে সি ই ঢেৰ মাছ লৈ আহিলে দেখোন। থেংক ইউ। আৰে প্লুটু, মোৰ বাচ্ছা, তই বহুত ভাল কাম কৰিলি। এইদৰে আমাৰ প্লুটু কাহিনী ইমানখিনিতে শেষ হ'ল। ইয়াৰ জৰিয়তে আমাক ইয়াকে বুজোৱা হৈছে যে আমি যদি কাৰোবাক উপকাৰ কৰোঁ বা উপকাৰ মনোভাৱ ৰাখোঁ, তাৰ প্ৰতিদান আমি এদিন নহয় এদিন পামেই। খালি মাথো অপেক্ষা আৰু নিজৰ ওপৰত আস্থা ৰাখিব লাগে।